Hello everyone, welcome back to my YouTube channel. আজি মই আপোনালোকক মোৰ আপোন কলেজখন দেখুৱাম, হেহে ভিডিঅ'টি শেষলৈকে চাব দেই। এই পথটোৰে গ'লেই আমাৰ কলেজখন পোৱা যায়। Hello everyone, আমি কলেজ আহি পালো। এটো হৈছে সুকু। আপোনালোককো আমি পঢ়া কলেজখন দেখাম। এইখনেই হৈছে আমাৰ একেবাৰে আপোন কলেজখন। নাম হৈছে ৰঞ্জিত শৰ্মা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল। যেতিয়া মই ক্লাছ 6-7 মানত পঢ়ি আছিলোঁ, তেতিয়াৰ পৰাই এই কলেজখনত পঢ়া মোৰ বৰ হেঁপাহ আছিল। আহকচোন আমি এতিয়া আমাৰ কলেজলৈ সোমাই যাওঁ। আজি কলেজলৈ আহি সঁচাকৈ বহুত ভাল লাগিছিল আৰু একেবাৰে ক্লাছ কৰি থকা দিনবোৰলৈ মনত পৰি গ'ল। আমাৰ কলেজৰ চাৰিওফালৰ দৃশ্য অলপমান আপোনালোককো দেখুৱাই দিলোঁ। এইটো হৈছে ছাৰহঁতৰ কমন ৰুম আছিলে। যেতিয়া নেকি আমাৰ ক্লাছ নাথাকিছিল তেতিয়া আমি ইয়ালৈ আহিছিলোঁ আৰু অফ ক্লাছত ব্ৰেক টাইমত আহিছিলোঁ। ইয়াত বহিছিলোঁ, মানে ইফালে বতাহ আহি থাকে যে বহুত ভাল লাগে। এইজনী আছিল, আমি একেলগে লগ হৈ আছিলোঁ। আৰু অকণমান দেখাই দিম, মধু আৰু অৰ্চনা। আজি মানে ষ্টুডেণ্টবিলাক অহা নাই আৰু ভিউটো দেখাই দিওঁ আৰু এইটো যে দেখিছে, এইটো হৈছে ছাৰহঁতৰ কমন ৰুম। এয়া কৃষ্ণচূড়া, কি ধুনীয়া এটা ভিউ। এখন সৰুকৈ এখন গাৰ্ডেন, এইটো হাতী। এইটো হৈছে ফিজিক্স লেবৰেটৰী। আৰু এইটো হৈছে কেমিষ্ট্ৰি লেবৰেটৰী। বায়'লজি আৰু এন্থ্ৰপলজি। আমি ইয়াতে প্ৰেক্টিকেল কৰিছিলোঁ এন্থ্ৰ। এইফালে এইটো চিৰিজ ৰাখিছে, সেনেকৈও মানে আহিব পাৰি আৰু এইফালে আহিব পাৰি। কেতিয়াবা যেতিয়া আমাৰ ক্লাছ নাথাকিছিল তেতিয়া ইয়ালৈ আহিছিলোঁ আৰু তলৰ ভিউবোৰ চাইছিলোঁ, ধুনীয়া লাগিছিল। এছাইডে গেষ্ট হাউচ, ষ্টুডেণ্টবিলাক আহি আছে মাৰ্কশ্বিট নিবলৈ। বহুত ধুনীয়াকৈ লগাই থৈছে দেই। তুমি কৈ যোৱা আৰু মই কেমেৰাটো ধৰি থাকিম। এবাৰ মই চুকবোৰ দেখুৱাব দেই আপোনালোকক আমাৰ কলেজখন। এই মানে ফুল ইমান ভাল পাইছিল আগতে, এদিকে আহিলে ফুলবোৰ একে থৰ লাগি চাই আছিল। এতিয়াও ভাল পাওঁ, আমিও ভাল পাওঁ দেই। আকৌ ব'লা
ধুনীয়া লগা হৈছে কলেজ ষ্টুডেণ্ট তই দেখাই যাবি দেই হা এবাৰ ওপৰলৈ যাওঁ এবাৰ এইখিনিও দেখাওঁ নে কি কওঁ মানে বনাই আছে আৰু কমপ্লিট হোৱা নাই আহা এবাৰ ওপৰফালে একবাৰ যাওঁ এতিয়া আমি একদম ওপৰলৈ যাম আৰু আপোনালোকক দেখুৱাম দেখাই আছো পানী বনাব আকৌ ইয়াত ৰুম বনাব দেই মানে তাই কাষৰতে আহি ৰলেহি মই চমকো স্কুলীয়া লাইফ কলেজীয়া লাইফত কেণ্টিনৰ যে কিমান মহত্ব থাকে আপোনালোক সকলোৱে জানে আমাৰো এই কেণ্টিনখনত বহুতো স্মৃতি জড়িত হৈ আছে এতিয়া আৰু আমি আহিলোঁ ভাল লাগিলে আকৌ এবাৰ পঢ়িবলৈ মন গৈছে এই কলেজখনত যেতিয়া নেকি আমি ফটো দিব মন গৈছিল আমি ইয়াত ফটো দিছোঁ ইমান ধুনীয়া ফুল আছে আপোনালোকক দেখাম যেতিয়া নেকি আমি গাড়ী ৰখি থাকোঁ যাবৰ ফলত কলেজ ছুটি হ'লে ক'ত ৰখি থাকোঁ সেইখিনিও দেখাম